বিটিচি নিৰ্বাচনী বঁটা তীব্ৰতৰ হোৱাৰ সময়তে আজি গোসাইগাঁৱত UPPLৰ উদ্যোগত বিশাল মটৰচাইকেল সমদল উলিওৱা হয়। গোসাইগাঁও মহকুমাৰ ডিংডিঙাৰ পৰা পুৱা শুভাৰম্ভ হোৱা মটৰচাইকেল ৰেলীখন শ্ৰীৰামপুৰ, শিমলুটাপু, জাৰাগুৰি, মাকটাইগাঁও, ৰায়মনা, কচুগাঁও, গামাৰাবাৰী বিল আদি এলেকা পৰিভ্ৰমণ কৰে। এইটো ডিংডিঙা আমাৰ এইটো ষ্টাৰ্টিং স্পট। আমি ইয়াৰ পৰা আমি মাকটাইগাঁৱলৈ যাম, বাহিৰা শ্ৰীৰামপুৰ, আপোনাৰ তাৰপিছত মাকটাইগাঁও, মাকটাইগাঁৱৰ পৰা আমি চাৰিআলি যাম, চাৰিআলিৰ পৰা আকৌ ভিতৰত সোমাম, তাৰপিছত আহি পেলাই আমি কচুগাঁও গামাৰী বিলত যাম। গামাৰী বিলত স্পটত এটা মিটিং আছে, আগতে আমাৰ ইহঁতৰ মাকটাইগাঁৱতো মিটিং আছে। তাৰপিছত আপোনাৰ ভাড়াগুৰি পাৰ হৈ পেলাই আমি তুলসীবিলত যাম, তাত আমাৰ মিটিং আছে। তুলসীবিলৰ পৰা আমি আহি পেলাই ভূমিকা হৈ পেলাই আকৌ আমি গছাগত সোমাম। গছাগত আমাৰ শেষ এটা মিটিং হ'ব। শ্ৰীৰামপুৰ সমষ্টি, তাৰপিছত আপোনাৰ জমদৰ সমষ্টি, চৰাইবিল সমষ্টি আৰু কচুগাঁও সমষ্টি, সৰ্বমুঠ 6টা 5টা মটৰচাইকেল অংশগ্ৰহণ কৰিব। ইয়াত আমাৰ কমেও আমাৰ 3000 মটৰচাইকেল আমাৰ অংশগ্ৰহণ কৰিব। আৰু বাইক ৰেলীৰ যোগেদি আপোনালোকে ৰাইজক কি মেছেজ দিব বিচাৰে? আমি এইটো মেছেজ দিব বিচাৰিছোঁ যে আমি সজাগতা হয় আজিৰ দিনত আমি এইটো দেখুৱাব বিচাৰিছোঁ যে আজিৰ দিনত যিটো মানে 70টা বছৰ যিটো আপোনাৰ BJP শাসন কৰিলে, সেই শাসনৰ অন্তৰ কাৰণে আমি এইটো অন্তিম এটা দিন বুলি আমি ঘোষণা কৰিছোঁ। আৰু আমি আজিৰ তাৰিখত আমি সৰ্ববৃহৎ মানে সকলো ৰাজ্যৰ পৰা আমি সঁহাৰি পাইছোঁ, আৰু আমি আশা কৰিছোঁ আমি নিশ্চয় চৰকাৰ এটা গঠন কৰিব পাৰিম। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত 2 নম্বৰ গুমা, 3 নম্বৰ শ্ৰীৰামপুৰ, 4 নম্বৰ জমদুৱাৰ, 5 নম্বৰ শৰাইবিল আৰু 6 নম্বৰ কচুগাঁও সমষ্টিৰ এলেকাও সামৰি পৰিভ্ৰমণ কৰে।